আমি ৰেভিনিউ কালেকশ্যনৰ ওপৰত আজি লঞ্চ কৰা হৈছে আমি অনলাইন জৰিয়তে আমি ৰেভিনিউ কালেকশ্যন কৰিম আৰু ফৰেষ্ট আৰু ইয়াত টেক্সেশ্যন ডিপাৰ্টমেণ্ট আজি মই লঞ্চ কৰিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফৰ দ্য ফাৰ্ষ্ট টাইম আমি ইন্ট্ৰডিউচ কৰিছোঁ যে অনলাইনৰ ৰেভিনিউ কালেকশ্যন আৰু অনলাইনৰ ফৰেষ্ট ৰয়েলটি ডিপজিট কৰা আৰু তেওঁলোকৰ এপ্লাই কৰিব পাৰিব কোনোবা যদি চেনমহৰ লাগে কোনোবা যদি আকৌ ক্ৰাছাৰ মেচিন লাগে কোনোবা কোৰি লাগে তেওঁলোকে যে অনলাইন জৰিয়তে তেওঁলোকে প্ৰচেছ কৰিব পাৰিব তেওঁলোকে ডিপজিট কৰিব পাৰিব এপ্লাই কৰিব পাৰিব আজি টেক্সেশ্যন ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি লঞ্চ কৰিছোঁ এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমাৰ ৰেভিনিউ কালেকশ্যনৰ ওপৰত আমি ডিপাৰ্টমেণ্ট ৱাইজত আমি আজি ৰিভিউ কৰিছোঁ আৰু ডিপাৰ্টমেণ্টছৰ ৱাইজত ৰিভিউ কৰি আমি গোটেইখিনি ডাটা পালোঁ 30 ডিপাৰ্টমেণ্টছত আমি ৰেভিনিউ কালেকশ্যন আজি এবাৰ হিষ্ট্ৰী কাৰ্বি আংলং অট'নমাছ কাউন্সিল এটা ইতিহাস ৰচনা কৰিছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফৰ দ্য ফাৰ্ষ্ট টাইম হিষ্ট্ৰী ইন কাৰ্বি আংলং অট'নমাছ কাউন্সিল টোটেল উই হেভ ৰেভিনিউ ৰিচিভ 312 crores প্লাছ আমি 300 এতিয়ালৈকে আমি 309 crores মান পাইছে 8 crores ওচৰা ওচৰি পাইছে কিন্তু আমাৰ এটা মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট এইটোতো এতিয়ালৈকে অহা নাই এইটো আহিব কাৰণ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টটো অনাৰেবল চিফ মিনিষ্টাৰে এটা এছঅ'পিও এটা ওলালে নটিফিকেশ্যন হৈ গ'ল যে 60% ৰেভিনিউ গোজ টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু 40% গোজ টু ষ্টেট গভৰ্ণমেণ্ট গতিকে সেইটোৱে আমি হিচাপ পোৱা নাই এতিয়ালৈকে আৰু পাৱাৰৰ পৰা আমি হিচাপ পোৱা নাই এই গোটেইখিনি আহিলে প্ৰায় 1200 crores মান 312 crores প্লাছ হৈ যাব এবাৰ আগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল মোৰ প্ৰথম দায়িত্ব লৈছোঁ তেতিয়াতো আমাৰ মাত্ৰ 13 কোটিয়ে পাইছে তাৰপিছত 24 crores আহিছে তাৰপিছত লাষ্ট 61 crores-লৈকে আহিছে কিন্তু যোৱা বছৰৰ পৰা মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 30 ডিপাৰ্টমেণ্টত টাইম এণ্ড এগেইনষ্টত ৰিভিউ কৰাৰ কাৰণে প্ৰত্যেক মাহত মই ৰিভিউ কৰিছোঁ আৰু যাতে ৰেভিনিউ কালেকশ্যনৰ ওপৰত মই অলপ ইম্পৰ্টেণ্ট দিছোঁ গুৰুত্বপূৰ্ণ দিয়াৰ কাৰণে আমি এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰেভিনিউ নিজৰ পুঁজি আমাৰ যিটো নেকি ফৰেষ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি 30 ডিপাৰ্টমেণ্টৰ যিটো আমি কালেকশ্যন কৰিছোঁ আমাৰ 312 crores প্লাছ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা ৰেভিনিউ